সকলোলৈকে নমস্কাৰ জনাই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেৰিকে হ'লেও ভোগালী বিহুৰ উলগ জনাইছোঁ। এইবাৰ বিহু মাৰ ঘৰতে উদযাপন কৰিলোঁগৈ। মাৰ ঘৰত বিহুৰ আয়োজন কেনেকৈনো কৰিলোঁ, লগতে বিহু বুলি কি পিঠা পনা বনালোঁ, খেল ধেমালি খেলিলোঁ, তাৰে কেইটামান ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব, মোৰো ভাল লাগিব। ধন্যবাদ। এইটো মানে সিজিবলৈ বাকী নাই, ভালকে সিজি পিঠা বনোৱা কত ভাত খাও কেনেকৈ ভাত নাখাওঁ হৈ থাকিব। फोटोज की रिस्पॉन्सिबिलिटी तुम्हारी है। वही कर रहा हूँ। মজা হৈছে এইটোহে অলপমান সৰহকৈ বনাব লাগিব। ইমান খাৰ খাই ইয়াত খাবলৈ মাইনা ফালে আঁঠু এখন তৰি দিয়া বেছিকৈ তাক লাগে 9 টকা 80 পইচাত দেখে মোক 9.5 কৈছিলে মই বোলো আৰু কমক তেতিয়া ক'লে ঠিক আছে আপুনি 9 টকা 30 পইচা দিব কি মানে 200 টকা আৰু কমাই কি দিবা সেইটো কোৱা থাৰ্ডত কি দিবা এটো তিল পিঠাটো গুটেটো নাপায় অকল তিলটো পাব নহ'ব ফেমিলি মিলি আমাক 2 নম্বৰ কৈছে নহ'ব আমি মানি ল'লো একো নহয় আমি সুযোগ দিছো বাৰু বহুত ধুনীয়া হৈছে বঢ়িয়া মাৰিলে পাব আৰু গামোচাৰ হাত দিব